মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা। বন্ধুসকল ওয়েলকাম এগেইন ফ্ৰম কেৰেলা। আজি মই কেৰেলাত আছোঁ আৰু কেৰেলাত কোচিত আহি পালোহি। আপোনালোকে ভাবিব পাৰে যে মই কেৰেলা কেলৈ আহিলোঁ। চ' মই জনাই আছোঁ আপোনালোকক যে মই কেৰেলা কি কাৰণে আহিবলগীয়া হ'ল ইমান আকস্মিকতে। জনাই আছোঁ আপোনালোকে চাই থাকক শেষলৈকে। কেৰেলা যিটো কামত আহিছোঁ এই কামটোৰ কাৰণে মোক ইয়াৰ পৰা ওলাই পেলাই কোচিৰ পৰা যাব লাগিব পাটনাপুৰম, প্ৰায় 2 ঘণ্টা ৰাস্তা অতিক্ৰম কৰি বাছৰ দ্বাৰা যাম। মানুহে ঠিকেই কয় ইয়াৰ কেৰেলাত বহুত বেছি গৰম, তামিলনাডুতকৈ বেছি গৰম মই ইয়াত পাইছোঁ। আৰু এনেকুৱা এতিয়া 9টামান বাজিছে ৰাতিপুৱা আৰু ইমান বেছি গৰম চলিছে ইয়াত ক'ব নালাগিব। আৰু যিটো বাস্তৱত আহি পালোঁ সেইটো বাস্তৱ আচলতে পাটনাপুৰমলৈকে নাযায়। আমাক পাটনাপুৰম যাবলৈ হ'লে বেলেগ এটা বাস্তৱত যাব লাগিব বুলি মানুহবিলাকে জনাইছে। আৰু আমি ওলাই গৈছোঁ সেইটো ষ্টপলৈ, কাৰণ আমাকতো যাবই লাগিব পাটনাপুৰম। আৰু ভিৰটো মানে এইটো কাৰণে বেছি, কাৰণ ৰাতিপুৱা সময় 9টামান বজাত কোনোবাই অফিচ, কোনোবাই চাকৰি এইবিলাকৰ কামত গোটেইখিনি মানুহ ব্যস্ত আছে। চ' ভিৰটো অলপ বেছি পাইছোঁ, হয়তো বাকী সময়ত ইয়াতকৈ অলপ ভিৰটো কম। আৰু এটা কথা মানে মই চাবলৈ পাইছোঁ ইয়াত মানুহবিলাক বহুত বেছি ব্যস্ত। কাৰো ওপৰত কাৰো চাবলৈ, কাৰো ওপৰত মায়া মমতা কৰিবলৈ ইয়াত বহুত কাৰো সময় নাই। চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈছে। আপুনি আপোনাৰ ভাগে কৰক, বেলেগে বেলেগৰ ভাগে কৰক। বাহ কি যে ধুনীয়া ডাঙৰ পৃথিৱী কিন্তু সৰু মন। আৰু এইবিলাক যে দেখিছে এইবিলাকৰ বিষয়ে মই পাছত কৈ আছোঁ, আপোনালোকে অপেক্ষা কৰক। আৰু পাটনাপুৰম যোৱা বাছটোত আহি উপস্থিত হৈ গ'লোঁ আৰু ইয়াত ডবল বাছ লাগি আছে। এতিয়া আমি গম নাপাওঁ যে পাটনাপুৰম কোনখন বাছ যাব। চ' ইনকুৱাৰী কৰি ল'ব লাগিব যে কোনখন বাছ যাব পাটনাপুৰম। আমি বিচাৰি উলিয়ালোঁ পাটনাপুৰম বাছ আৰু এইটোত আমাৰ সফৰ হ'ব পাটনাপুৰম। আৰু এয়া হৈ গ'ল পাটনাপুৰম। পাটনাপুৰম আহি পাই গ'লোঁ। ইয়াৰ পৰা আমি এতিয়া অটো ধৰি গুচি যাব লাগিব গান্ধী ভৱন। এখন অনাথ আশ্ৰম হয়, এই অনাথ আশ্ৰমলৈকে যাব লাগিব। আৰু তাৰ সঠিক লোকেশ্যনটো নাজানো, অকল অটোৱালাক যদি কেনেবাকৈ কওঁ বোলে গান্ধী ভৱন যাব লাগে আমাক, তেতিয়াহ'লে গান্ধী ভৱনলৈকে আমাক লৈ যাব। চ' অটো এখন ধৰি লওঁ। আৰু তাৰ আগত এটা কথা, কিবা এটা খাই লওঁ বহুত জোৰকৈ ভোক লাগি আছে। আৰু কিবা খাম মানে ইয়াত চাহ তাহ কিবা এটা খাই ল'লোঁ আমি। আৰু এইটো হৈছে কেৰেলা দোকান। মানে ইয়াত এইবিলাক নুবুজে যি, ইয়াত বহুত কথা পাৰ্থক্য কথা আছে যি। আপোনালোকে সকলোৱে জানে যে এই কেৰেলাখন হৈ গ'ল এখন শিক্ষিত ৰাজ্য আৰু যাৰ মাজত মই এজন আছোঁ অশিক্ষিত। দেন চব হৈ গ'ল, এতিয়া গুচি যাম। অটো এখন ধৰোঁ, অটোত পৰা গুচি যাব লাগিব। আৰু কিমান কি পইচা লৈ নাজানো, খালি অটোৰ লগত কথা পাতিব চেষ্টা কৰিম আৰু সেইটো লোকেশ্যনলৈকে যাবলৈ চেষ্টা কৰিম। গান্ধী ভৱন যাবলগীয়া যিখন অটো সেইখন হৈ গ'ল এইজন আমাক লৈ যাব গান্ধী ভৱনলৈকে। দেন উঠি লওঁ ফটাফট। আৰু ইয়াৰ অটোবিলাকত খুব ভাল লাগে উঠি পিনে, খুব কমফৰ্টেবল ফিল কৰা যায়। আৰু ফাইনেলি আহি পাই গ'লোঁ গান্ধী ভৱন অনাথ আশ্ৰম। আৰু এই আশ্ৰমত অহাৰ ৰিজনটো আপোনালোকক জনাম, যিহেতু খুব কম টাইমত শ্বৰ্ট টাইমত মই কেৰেলালৈ আহি দিলোঁ। আচলতে কেলৈ আহিলোঁ, যিহেতু আজি 1 সপ্তাহৰ আগত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ যে ৰঞ্জিত মোদী নামৰ এজন ব্যক্তি নিৰুদ্দেশ হৈ আছে কেৰেলাত কৰ্মসূত্ৰে আহি পিনে। আৰু সেই যিজন ব্যক্তিৰ কথা মই উল্লেখ কৰিছিলোঁ, যিহেতু আপোনালোকৰ দৃষ্টিত সেইজন ব্যক্তি নাহিল কাৰণে আপোনালোকে কোনো ধৰণৰ ইনফৰ্মেশ্যন দিব নোৱাৰিলে, কিন্তু আমি অনুসন্ধান কৰি জানিব পাৰিলোঁ যে সেইজন ব্যক্তি যি মানসিক বিকাৰৰ কাৰণে ওলাই গৈছিলে আৰু আজি এইখন অনাথ আশ্ৰমত সেইজন ব্যক্তিক ৰখা হৈছে। আৰু সেই সূত্ৰে আমি আজি আহি পালোঁ এইখন আশ্ৰম। এইখন হৈছে সেই অনাথ আশ্ৰমখন। খুব ভাল লাগিছে, বুকুখন ফুলি উঠিছে। নিজৰ ব্যক্তিজন অসমৰ এজন ব্যক্তি য'ত ফচি আছিলে তাক আমি উদ্ধাৰ কৰিবলৈ গৈ আছোঁ। বহুত হেপী ফিল কৰিছোঁ। আপোনাক কেনেকৈ লাগিছে ইয়াত আহি পিনে? আমি নিজৰ ব্যক্তিজনক পাইছোঁ, ভালেই লাগিছে। বৰ্তমান এতিয়ালৈকে আমি হেপী হ'ব লাগে ইয়াৰ। আমি এতিয়া ভাল লাগিছে, মানে এনেকুৱা হৈছে কথাটো, এতিয়ালৈকে মানুহজন মানে আমি দেখি পোৱা নাই। বৰ্তমান নাই, এতিয়া পাই গ'লো বুলি ধৰক, এতিয়া চাবলৈ পাম বুলি আশা এটা ৰাখিছোঁ। অলপ বহিবলৈ দিছে আমাক, অলপ চাইলেণ্টলি ক'ব লাগিব। আৰু আমাৰ যিবিলাক ডকুমেণ্টছ সেইবিলাক ছাবমিট কৰিছোঁ। অলপ পিছতে আহি পাব সেইজন ব্যক্তি আৰু আমি তাক লগ কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এই যে দেখিছে কণমানিজনী, এই কণমানিজনীৰ পিতৃ মাতৃ নাই। অনাথ আশ্ৰমে ইয়াৰ দায়িত্ব লৈছে। আৰু এইজন হ'ল কেৰেলা কালাম ডিষ্ট্ৰিক্টৰ আটাইতকৈ ডাঙৰ চেজ, যিজনে আজি শ্ৰমৰ খবৰ ল'ব আহিছে। এইজন ব্যক্তি এতিয়া লৈ গৈ আছে আমাক ভিতৰ ফালে, নাজানো ক'ত নিব।
আৰু এনেকুৱা ভাই ক'বলৈ আজি একেবাৰে ভাষা নাই এনেকুৱা ব্যক্তি চাই পাইছোঁ প্ৰায় 1400মান ব্যক্তি ইয়াত আছে খুব বেয়া লাগিছে আৰু মোৰ মানে ইয়াত একো ভাষাই নাই আজি ক'বলৈ আৰু আমাক কিবা এটা এনেকুৱা খাবলৈ দিছে আৰু এজন ব্যক্তিৰ লগতে আমাক খাবলৈ দিছে এতিয়া আমি কিবা এটা খাই ল'ম তাৰপিছত কথা পাতিম আৰু ব্যক্তিজনক আমি লগ পাই গ'লোঁ খানা চানা খাই ইয়াত আছে আৰু এনেকুৱা লাগিছে যে মানুহজন বৰ্তমান সুস্থ অৱস্থাত আছে আৰু এতিয়া ইয়ে জানিব সুস্থত আছে নে নাই যি কি নহওক মিছন ছাকচেছফুলি আৰু ইয়াক আমি বিচাৰি পাই গ'লোঁ এখন আশ্ৰমত আৰু এতিয়া ইয়াক আমি লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু এইকেইটা হ'ল আশ্ৰমৰ কাৰ্যকৰ্তাসকল আৰু এইসকলে বহুত সহায় কৰিছে ফোন চনৰ পৰা ইত্যাদি কৰি আৰু বিশেষকৈ এইজন ব্যক্তিয়ে আমাক বেছি সহায় কৰিছিল আৰু এইজনৰ কণ্টেক্ট নাম্বাৰত আমি লালমোদীক বিচাৰি পাবলৈ সক্ষম হ'লোঁ আৰু গোটেই টীম আজি ৰখি আছে এইফালে এনেকুৱা আৰু খুব হেপী ফিল কৰিছোঁ কাৰণ এজন হেৰাই যোৱা ব্যক্তিক আমি লগ পাইছোঁ কালাম ডিষ্ট্ৰিক্টত থকা যিটো গান্ধী প্লাৱান শ্ৰম সকলো টীমক দিল চাই ধন্যবাদ আৰু এইজন হ'ল আমাৰ মেনেজাৰ মহোদয় বহুত হৃদয়ৰ পৰা বহুত চিম্পুল আছে মানুহজন আৰু এনেকুৱা নহয় যে আমি সৰু মানুহ বুলি আমাক ইগনোৰ কৰে আৰু গোটেই টীমটো চাওক কেনেকৈ আহি কান্ধত মোৰ হাত ধৰিছে বহুত মানে চিম্পুল মানুহ আৰু এইটো মোৰ যিটো গান্ধী প্লাৱান এই গান্ধী প্লাৱান আমাক দিলৰ পৰা আমাৰ অসমবাসীৰ তথা সমগ্ৰ গোটেই ইণ্ডিয়াটোৰ পৰা কিন্তু দিল চাই চেলুট থেংক ইউ ছাৰ ইমান মৰম ইয়াৰ মোৰ বিশ্বাস নহয় আৰু এই টীমটো পূৰা ব্যস্ত হৈ আছে নিজৰ চেনেলৰ কাৰণে নিজৰ প্ৰমোট কৰিবৰ কাৰণে আৰু গোটেই ব্যস্ত হৈ আছে এইফালে মানে ফটো ডাঙৰ DSLR লগাই পূৰা সম্পূৰ্ণ ক্লিক কৰি আছে कपड़ा चाहिए अलग कपड़ा नहीं चाहिए कपड़ा हम लोग खरीद देगा इसमें मतलब 1000 से भी ज़्यादा लोग रहता है 1400 इधर मेडिकल सिस्टम भी है पूरा डॉक्टर है हाँ लाभ है सब कुछ लोग है इधर यूपी का है आंध्र का है यूपी इसको बात नहीं करते उसको भी नंबर नहीं जाने मिलते नहीं तो हम लोग वैसे था अच्छा ये भी यूपी का है ডাঙৰ কথা মানে যদি মানুহ কেনেবাকৈ হেৰাই আছে আপোনাৰ চ' এইবিলাক আশ্ৰমৰ নাম্বাৰ লৈ পিনে আপোনালোকে যোগাযোগ কৰি আপুনি অন্ততঃ একবাৰ সুধি চাব আৰু প্ৰায় এইবিলাকৰ ষ্টেটত হেৰাই যোৱা মানুহবিলাকক এনেকুৱা আশ্ৰমত থোৱা হয় গতিকেলৈ যিবিলাক আশ্ৰমৰ নাম্বাৰ আছে কণ্টেক্ট নাম্বাৰ সেই কণ্টেক্ট নাম্বাৰত এবাৰ ট্ৰাই কৰি চাব আপোনাক ধুনীয়াকৈ ছাৰ্ভিচ হ'ব যদি কেনেবাকৈ এভেইলেবল আপোনাৰ মানুহ ইয়াত আছে তেনেহ'লে আপোনাক বুজাই দিব ধুনীয়াকৈ বুজি ল'ব চ' আৰু এজন মানে হিন্দী ভাষিক এইজন ব্যক্তিয়ে যেনেকৈ হেৰাইছিল ঠিক তেনেকৈ এজন ইউপিৰ মানুহ হেৰাই আছে আৰু ইয়াত বহি আছে এইখন আশ্ৰমত এতিয়া ইয়াত আছে আৰু তেনেকৈ নাজানো 1400 মানুহৰ ভিতৰত কিমান হ'ব চ' মই অলপ কথা পাতিব চেষ্টা কৰিম হিন্দীজন ব্যক্তি आप कहाँ से यूपी से है घर का नंबर है आपके पास नहीं अच्छा यूपी कौन सा राज्य है आपका भोपाल हाँ तारे वाला है ना तो भोपाल से है। पहले और तो अभी contact number नहीं है कुछ फोन नंबर उन लोग को पता है कि नहीं क्या घर वाला को पता है कि नहीं आप इधर है नहीं उनको नहीं पता पता ना हो और हम पूरी पृथ्वी पे घूम के आ गए थे तो फिर यहाँ कैसा फंस गया आके नंबर नहीं जानते रहता नहीं ना नंबर आएगा तो अपन पैसा विधि है जैसे विधि है তো মানুহজন অলপ মানে মানসিকভাৱে অলপ প্ৰব্লেম এটা আছে চ' এইটো হৈ গ'ল ইউপিৰ মানুহ এনেকুৱা ফঁচি আছে আৰু का है पंजाब का है आंध्र का है सब इसका तो इसका फोन नंबर नहीं जानते कुछ नहीं जानते आज का उसका जो फ्री सर्विस कपड़ा खाना सब कुछ ऐसा आने वाले लोग ऐसा मदद करते हैं बस জানেনে মোৰ যে সৰু ল'ৰা চবটো একেবাৰে নগ'ল অনাথ আশ্ৰমত আছোঁ প্লাছ মই মাছৰ ধান্দাত পৰি আছোঁ চাওকচোন কিমান ধুনীয়া ধুনীয়া মাছ আছে ইয়াত এইটো বগা মাগুৰ এই চাওক মাগুৰ বগা মাগুৰ হা বগা ধেমালি কৰি আছোঁ এনেকৈ নাজানো ঠিক আছে এতিয়া ঠিক আছে মানুহটো ঠিক আছে নাই কওক আকৌ ঠিক হৈ গ'ল এতিয়া যাম না আমি ঘৰলৈ আচ্ছা তেতিয়াহ'লে ফেমিলি মেম্বাৰ ঘৰৰ যিসকল পত্নী বিচাৰি ওলাই দিলোঁ চিন্তা কৰিব নাই মোৰ মানুহ এনেকুৱা বেচেৰাই ক'ব নোৱাৰে চ' মই যেনেকৈ ভিডিঅ' বনাই আছোঁ এই আহি মোৰ কান্ধত ধৰিছে আৰু কান্ধত ধৰি পিনে এনেকুৱা আছে হাই বোলো हाय हाँ ठीक है अच्छा है हाय बोलो हाय पापा है आपके पास पापा ये पापा नहीं है यार बाय बाय दे তাত যেহেতু চালোঁ এটা বিল্ডিং আৰু ইয়াৰ অলপ আগফালে আছে আৰু এইজন ছাৰে আমাক লৈ যাব আৰু দেখুৱাব আৰু এখন যে বিল্ডিং আছে সেই বিল্ডিং भी उधर का है और उधर का बिल्डिंग कितना बड़ा है वो भी इसमें ओनली फॉर लेडीज जी कि नक मानुजन किन्तु बर हृदयवान हब दे और ये अकल लेडीजर कारण इतना प्राय 500-600 मान लेडीज आछे।
আৰু এনেকুৱা আমাক এৰি থ'লে ইমান ডাঙৰ গাড়ী সুবিধা দিলে ইমান ডাঙৰ গাড়ী এখন 3জন ব্যক্তিৰ কাৰণে থেংক ইউ ছ' মাছ সেইকাৰণে কিন্তু বহুত ভাবিবলগীয়া কথা মানে ইমান সুবিধা ইমান টকা পইচা মানুহে মানুহৰ বাবে কৰি আছে আৰু ইয়াৰ চপ্পল নাইকিয়া হৈ গ'ল চপ্পলটো কিনি দিম শ্ৰমৰ পৰা চপ্পল কিনিছে আমাৰ হিৰোটোৱে আৰু শ্ৰমৰ পৰা মানে বাছৰ কাৰণে ভাড়া কিবা এটা দি পঠিয়াইছে কিমান দিছে 1000 টকা বাহ আৰু কি লাগে মিছন সাকসেসফুলি আৰু এয়াই আছিলে ঘপকে কেৰেলা অহাৰ মূল কাৰণ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা হেল্ল' গাইজ বহুত হেপী আছোঁ কাৰণ কেৰেলাত তামোল পায়ে আৰু কিন্তু দামটো শুনি খাব মন যোৱা নাই 10 টকা ভাই কিন্তু খাম তামোল হয় না তামোল আৰু পাণ দি দিছে এতিয়া তামোল খাম আৰু হেপী লাগিছে ভাই তামোল হয় না পইচা দিলি পইচা হৈ গ'ল পইচা হৈ গ'ল নাই আৰু দিনত গোটেইখিনি কথা বুজি পোৱা নাছিলোঁ আচলতে এইবিলাক আচলতে কি পইচাৰ নিচিনা দেখিব লাগে বাট এতিয়া ৰাতি হৈ গ'ল আৰু এতিয়া বুজিব পাৰিলোঁ মানে এতিয়া যে আপোনালোকে দেখিছে ইয়াত এমাউণ্ট আছে 40 টকা আছে আৰু 40 টকা মানে ইয়াত যদি আপুনি জিকিব পাৰে 40 লাখ টকাও পাব পাৰে ঠিক তেনেকৈ কিবা এটা অফাৰ আছে আৰু প্ৰায় দোকানত কেলত আপোনালোকে এনেকুৱা এটা পাব বঢ়িয়া সুবিধাহে কাৰ ভাগ্যত কি লিখা আছে কোনে জানে আৰু শেষত মানুহে মানুহৰ বাবে আমি আহি পাই গ'লোঁ এইজন ব্যক্তিক লৈ তামিলনাডু য'ত মই ইয়াৰ পৰা গৈছোঁ ইয়াত আহি পালোঁ আৰু মই এটা ৰিকুৱেষ্ট কৰিব খোজোঁ বৰহাটবাসীৰ যিমানজন ব্যক্তিয়ে এইটো ভিডিঅ' চাই আছে সকলোৱে যেন মানুহে মানুহৰ বাবে এটা শ্বেয়াৰ কৰি মোক সহায় কৰি দিব আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিল আৰু আজিৰ ভিডিঅ'ত মই বিদায় লৈছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম